হেল্ল' এভৰিৱান। বৰষুণৰ বতৰৰ মাজতে এয়া পূজা চাবলৈ ওলালোঁ। এয়া মানুহজনো ওলালে আৰু এয়া আমি যাম পূজা চাবলৈ। আজি বিহপুৰীয়াত আৰু মৰমো ওলালে। এয়া আহি পাই গ'লোহি বিহপুৰীয়া আৰু মানুহৰ ভিৰ দেখিছেনে? লানি নিচিকাই ভিৰ হৈছে, ইমানেই মানুহ হৈছে পূজাত। আৰু এয়া আহি পাই দেখিলোঁ ধুনীয়া ধুনীয়া পুতলা, বেলুন, ঘড়ী। মৰমৰ কাৰণে ঘড়ী ল'লোঁ, বেলুন ল'লোঁ, পুতলা ল'লোঁ। আৰু সৰুকালৰ কথা পুতলাবোৰ দেখিছেনে? ল'বলৈ মন যায়। আমিও আগতে এনেকৈয়ে পুতলা লৈছিলোঁ, দেউতাহঁতে কিনি দিয়া মনত আছে। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ মন্দিৰভাগ সজাইছে। ওপৰত খটখটি দি যাব লাগে আৰু মানুহৰ ভিৰৰ মাজতে দেৱী মা দৰ্শন কৰিবলৈ গ'লোঁ। এয়া দেখিছে কিমান ধুনীয়াকৈ মন্দিৰভাগ সজাইছে। দেৱী মা দৰ্শন কৰিলোঁ, দেৱীৰ প্ৰতিমা দৰ্শন কৰিলোঁ। এয়া মাৰ ওচৰত আশীষ ল'লোঁ, আঁতৰৰ পৰাই মাৰ ওচৰত আশীষ ল'লোঁ। ওচৰলৈ যাবলৈ ভিৰৰ কোবত যাবই নোৱাৰি, ভিতৰলৈ সোমাই যেনে তেনে গৈ মাৰ আশীষ ল'লোহি। আৰু এয়া ইমান ধুনীয়াকৈ প্ৰতিমাভাগ বনাইছে দেৱী মাৰ। আৰু এয়া মিঠাই ল'লোঁ আৰু মৰমৰ কাৰণে গদা এটা লৈ দিলোঁ। তাক গদা এটা লাগে, সেই গদাৰ কাৰণে আমনি কৰিছিলে, তাক গদা এটা লৈ দিয়া হ'ল। আৰু এয়া দ্বিতীয় ভাগ মন্দিৰলৈ আহিলোঁ দেৱী মাৰ। তাতো মানুহৰ ভিৰ হৈছে। মাৰ আশীষ ল'লোঁ আৰু মৰমো আশীষ ল'বলৈ আহিলোঁ। মৰমো মোৰ পিছে পিছে আহিল, তাক টিলিঙা বজাবলৈ লাগে। টিলিঙাটো বজাই দিলোঁ, তাক বজাই দেখুৱালোঁ। সি টিলিঙা বজাই খুবেই ভাল পায় মন্দিৰলৈ গ'লে। আৰু সকলোকে দুৰ্গা পূজাৰ অশেষ শুভকামনা জনালোঁ শেহতীয়াকৈ। আৰু আহিলোঁ এয়া তৃতীয়খন পূজা মণ্ডপলৈ। এয়া মাৰ আশীষ ল'লোহি, আহি পেলাই আৰু ঘৰমুখীয়া হ'লোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ফেচবুকত চাই আছে, ফ'ল' কৰি দিব ফেচবুকৰ পেজটো, আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।